তো গুড মৰ্ণিং ফ্ৰম ওদালগুৰি আৰু আমি কালি ৰাতি আহি গৈছিলোঁ ওদালগুৰি। আপোনালোকে গম পাই চাগে আগৰ ভিডিঅ'টো যদি চাইছে তেতিয়াহ'লে মই ষ্টেচনত বহি আছিলোঁ, সেইটো ৰৌতা ষ্টেচন আছিলে আৰু এইখিনি ঠাই হৈছে ৰৌতা। তো এইটো হৈছে মৃগাংকহাৰ ঘৰ, মৃগাংক আছে তাতে। তো আমি আজি তাৰমানে কি কালি ৰাতি এনে ভাল লাগছে মানে আহি কি ক'ম, ৰাতিও ধুনীয়া টোপনি হৈছে আৰু আজি গাঁৱৰ পৰিৱেশটো কি ধুনীয়া একদম, আৰু ওচৰেদি ৰেল ষ্টেচন আছে আৰু ৰেল লাইন আৰু বঢ়িয়া। আৰু এতিয়া আমাৰ চাব লগা ঠাইতো বহুত আছে, ভৈৰৱকুণ্ড আছে, দুইজিৰি আছে, তাৰপিছত গেটচিমিনি মেনমেড ফৰেষ্ট, ইয়াত মানে বহুত চাব লগা ঠাই আছে। তো আমি প্ৰথম যাম, এইকেইটা চেপ্টাৰ সম্পূৰ্ণ ক্ল'জ। আমি প্ৰথম যাম ইয়াৰে ওচৰত থকা নদীত গা ধুব, ধনচিৰি নদীত গা ধুব। তো এটা বঢ়িয়া গাঁৱলীয়া পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আৰু নদীৰ সেই গা ধোৱা মজা তাৰমানে কেনে লাগে বা কেনে আপোনালোকে অলপ ফিল কৰিব। আৰু গতিকে আমি যাই আছোঁ ইয়াৰ পৰা। তো বেলেগ এইটো কনচেপ্টটোৱে বেলেগ সম্পূৰ্ণৰূপে। তো কেনে লাগছে? তো চুপকে চুপকে গা ধুম, 3 দিন ধৰি গা ধোৱা নাই, ইয়াক আজি ভালকৈ গা ধুৱাব লাগিব। তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, তো চাই থাকক। তো ফাইনেলি আহি পালোঁ আমি ধনচিৰি নদীৰ পাৰ। তো এতিয়া হ'ব আমাৰ ইয়াত সাঁতুৰিম আমি ইয়াত বঢ়িয়াকৈ। কেনে ফিলিং চাচোন হা গোটেই তাত আমি ধুনীয়াকৈ ইয়াত সাঁতুৰিম। এতিয়া কাপোৰ ফটো হ'ব, গামচা পিন্ধি ফটো শ্বুট হ'ব, একবাৰ গেঞ্জি পিন্ধি একলাগে ফটো শ্বুট হ'ব, বেলেগ বেলেগ ৰকমৰ বেলেগ ফটো শ্বুট হ'ব। তো ওদালগুৰিখন চাওঁ একবাৰ, সঁচাই ধুনীয়া বহুত। আৰু ধনচিৰি নদী, আৰু সেইটো কি নদী বুলি ক'লি? তাৰে পৰা আহিছে যে ৰৌতা নদী নেকি এইটো? আচ্ছা। তো আৰু আগত আপোনালোকে দেখাব পাৰে সেই ৰবৰৰ খেতি আছে, ৰবৰৰ বাগান। তো সেইখিনি আমি সময় হ'লে চাব যাম। তো আমি এতিয়া আগবাঢ়ি থাকোঁ বঢ়িয়াকৈ। তো আমি এতিয়া সাঁতুৰিম। তো আপোনালোকে চাওক ভিডিঅ'ত, মজা লওক। তো এইখন চাওঁ, আমি ফাইনেলি আহি পালোঁ ৰবৰৰ খেতিখন। এইখন আপোনালোকে চাব পাৰে, সেইখিনিতে নদীটো বৈ গৈছে, আৰু এইখন তাৰ পাৰতে ৰবৰৰ খেতি বহুত দূৰলৈকে আছে, এই তাকেলৈকে আছে। খুবেই ধুনীয়া পৰিৱেশ। আৰু এটা বস্তু দেখাই দিওঁ, ইয়াত মানে কি কৰা হয়, গাছডাল মানে কাটি দিয়া হয় এনেকৈ। ইয়াত যে চিন দিয়া হৈছে, ইয়াত মানে কাটা নাই, কাটি দিব ইয়াত, তাৰমানে এইবিলাক কাটি দিব। কাটি দি কিনে ইয়াত তাৰমানে এই সাজটোত ইয়াতে মানে এনেকৈ এটা বাতি দিব, বাতি বা কিবা। বহুতত মই মানে নাৰিকলৰ খোলাও দিয়া দেখিছোঁ, সেইটো চাওক। আৰু ইয়াৰ পৰা মানে কি এই ৰবৰৰ যোনটো ৰস, সেই ৰসটো ইয়াত মানে পৰি থাকিব, পৰি। আৰু সেইখিনিয়ে মানে ইয়াত কালেক্ট কৰি ইয়াৰ পৰা ৰবৰটো প্ৰস্তুত কৰা হয়। যিটো ৰবৰ মানে আমি সঘনাই ইউজ কৰোঁ, সেই ৰবৰটো ইয়াৰ পৰাই প্ৰস্তুত কৰা হয়। এইখনে ৰবৰৰ বাগিচা। তো মই ৰবৰৰ বাগিচা দেখাবলৈ চেষ্টা কৰোঁ। আৰু গাছবিলাক কেনেকুৱা হয় আপোনালোকে চাওক একবাৰ, এই গাছবিলাক চাওক কেনেকুৱা হয়। মই এনেই দেখাই দিছোঁ ওচৰৰ পৰা, এইবিলাক চাওক। তো এইখনে আছিল ৰবৰৰ বাগিচা। মই আপোনালোকক অলপ এনেই আৰু দেখাবলৈ চেষ্টা কৰিলোঁ, যিহেতু নদীটোত আহিছিলোঁ গা ধুবা, ওচৰতে আছে। তো আমি ইয়াৰ পৰা আৰু লাহে ধীৰে ওলাই দিওঁ।
ফাইনেলি আমি মৃগাংগৰ ঘৰত আহি গ'লোঁ নদীৰ পৰা সাঁতুৰি। তো এতিয়া ভাত চাত খাই ধুনীয়াকৈ আমি ওলাই যাম এতিয়া ভৈৰৱকুণ্ডৰ ফালে। ভৈৰৱকুণ্ড যাম আৰু যদি সময় হয় আহোঁতে দুইজনীটো দেখুৱাম আৰু গেটচিমানি যোনখন মেনমেড ফৰেষ্ট আছিল সেইখন চাগে দেখাবলৈ সময় নহ'ব। তো গতিকে আমি দেৰি নকৰোঁ, ইয়াৰ পৰা ওলাই দিওঁ, কাৰণ আমাৰ ৰাতি হৈ যাব বেছি দেৰি কৰিলে। আৰু আজিও আমি মৃগাংগতে থাকিম ওদালগুৰিত। তো একবাৰ ওদালগুৰিৰ ভৈৰৱকুণ্ড হৈছে ফেমাছ আৰু পিকনিক প্লেচ হয়। তো বৰ্তমান ইয়াতে মানুহো বহুত থাকিব, তো যাই থাকোঁ আমি আগুৱাই যাই তাতে দেখা পাম কেনেকুৱা। তো এইটো হৈছে ৰৌতা চাৰিআলি, আপোনালোকে চাব পাৰে এইবিলাক, এই ৰৌতা চাৰিআলি এইটো। তো ইয়াৰ পৰা বিকি ভাই, বিকি ভাই ইয়াৰ পৰা কোন চাইডে ভৈৰৱকুণ্ড? ইয়াৰ পৰা আমি ল'ব লাগিব বৰ্তমান সেইটো চাইড, ৰাইট চাইড হ'ব আমাৰ। তো আমি ভৈৰৱকুণ্ডলৈ যাই আছোঁ। তো মৃগাংগৰ অলপ প্ৰব্লেম, তাৰমানে তাৰ গাড়ীখনত তেল নাছিল, তো সি তেল ভৰাব গ'ল। তাৰে পৰা আহি আমি সি যেতিয়া তেল ভৰা আহিব তাৰে পৰা আহি আমি ধুনীয়াকৈ মানে ভৈৰৱকুণ্ডলৈ যাম। তো আন্ধাৰ হৈয়ে আহিছে আৰু আজিকালি সোনকালে আন্ধাৰ হয় ঠাণ্ডাৰ দিন, গতিকে চাওঁ আপোনালোকক ভিউ দেখাব পাৰোঁ না নোৱাৰোঁ। আশা কৰোঁ ভিউটো দেখাব পাৰিম। তো আমি যাই থাকোঁ লাহে ধীৰে আৰু ইয়াৰ পৰা। তো আপোনালোকে ইয়াত দেখা পাব পাৰে খ্ৰীষ্টমাছ অহাৰ কাৰণে কি ধুনীয়াকৈ মানে চাৰ্চবিলাক সজাই আছে। আৰু আহোঁতে আমি প্ৰায় 3-4টা এনেকুৱা চাৰ্চ দেখিলোঁ, বহুত ধুনীয়াকৈ সজাইছে। আৰু ৰাস্তাত এইবিলাক দেখা পাইছে আপোনালোকে চাগে, লাইটবিলাক ধুনীয়াকৈ লগাই থৈছে। তো ফাইনেলি আমি পাই গ'লোঁ ভৈৰৱকুণ্ড পিকনিক স্পট। এইটো ফালেদি গ'লে পাই পিকনিক স্পট, আৰু আমি যাম এতিয়া চিধাই। তো চিধাই গ'লে আমি দেখা পাম যোনখন ভূটান বৰ্ডাৰ, ভূটান বৰ্ডাৰটো আমি পাম ইয়াত। তো আপোনালোকে আগত দেখা পাব পাৰে এইটো হৈছে ভূটান বৰ্ডাৰ। তো চাওক কি ধুনীয়া পৰিৱেশ ইয়াৰ। তো এবাৰ মই আহিছিলোঁ এইখিনি ঠাইত 2020 মানত আহিছিলোঁ চাগে এইখিনিত। তেতিয়া মোৰ ইউটিউব চেনেল নাছিল, তো কোনো ধৰণৰ ভিডিঅ' বনাব পৰা নাছিলোঁ। তো আৰু একবাৰ আহি ভাল লাগিল ঠাইখিনিত। তো ইয়াৰ পৰা একবাৰ ভিউটো চাওক আপোনালোকে, কি ধুনীয়া লাগে এইখিনি ঠাইত। সঁচাই বহুত ধুনীয়া পৰিৱেশ এইখিনি ঠাইত। আৰু এই যে আপোনালোকে পাহাৰখন দেখিছে, এইখিনি পাহাৰখন, এই পাহাৰখন আপোনালোকক মই দেখাই দিছোঁ জুম কৰি। এই পাহাৰখনৰ তলেদি সেইখিনি পিকনিক স্পট। একবাৰ এইখিনিৰ পৰিৱেশটো চাই লওক আপোনালোকে। আৰু ভৈৰৱকুণ্ডৰ বিষয়ে মই এটা কথা কওঁ, যদি আপোনালোকে ভৈৰৱকুণ্ডত সেইটো পাৰে যে মই যোনটো পাৰে দেখাই আছোঁ, সেইটো পাৰে আছে অৰুণাচল, আৰু ভৈৰৱকুণ্ডৰ এইটো পাৰে আছে যোনখন আমাৰ গেট আছে, সেইটো পাৰে আছে ভূটান। তো মৃগাংগ কিবা এটা এনেই সৰুকৈ তোমাৰ ঠাই কেনেকুৱা? ভৈৰৱকুণ্ড মানে বিৰাট ধুনীয়া ঠাই। ভৈৰৱকুণ্ড এটাৰ বৈশিষ্ট্য আছে যে ভৈৰৱকুণ্ড এখন ট্ৰায়েংগল ঠাই। কিয় ট্ৰায়েংগল? একফালে আছে অসম, একফালে আছে ভূটান আৰু একফালে আছে অৰুণাচল। তো অৰুণাচল এই ভৈৰৱকুণ্ডৰ মাজতে, তো সেইকাৰণে ভৈৰৱকুণ্ড এটা ট্ৰায়েংগল বুলিও কোৱা হয়। আচ্ছা, তো এতিয়া আমি কি দাদাজনক অলপ ৰিকুৱেষ্ট কৰিলোঁ, তাৰ ফলত মানে কি আমাক ভিতৰত যাব দিব। আমি বৰ্তমান তাৰমানে ভূটানৰ ভিতৰত এণ্টাৰ কৰিম। আৰু তাৰমানে কথাটো এনেকুৱা যে আমি যেতিয়া নেক্সট টাইম আহিছিলোঁ, নেক্সট টাইম আমি মানে ইয়াৰ ভিতৰত সোমাব পৰা নাছিলোঁ। তো এতিয়া আমি ভিতৰত সোমাবলৈ পাৰ্মিশ্যন পাই গৈছোঁ। তো আমি বৰ্তমান ভিতৰত সোমাম। আমি বাইককেইখন তাতে তাৰমানে থৈ দিলোঁ, আৰু ইয়াত আমি অলপ ID দেখাব লাগিব আৰু ভিতৰত যাব পাৰিম। তো আমি বৰ্তমান আহি পালোঁ ভূটানতে বুলি ক'ব পাৰি। ভূটানে এইখিনি না, ভূটানে সেই পিছফালে যোনখন গেট আছে, গেটখনৰ এইটো পাৰে হৈছে ভূটান। তো ধুনীয়া, আপোনালোকেও আহক, অলপ ৰিকুৱেষ্ট কৰিলে আহিব দিব। তো বঢ়িয়া লাগিল। এইবিলাক আমি বৰ্তমান ভূটানত খোজ দি আছোঁ। কি ক'ম, ফিলিংটো মোৰ মনেদি মানে প্ৰকাশ কৰিব পৰা নাই কৈ কথাই দি। এটা মানে ভূটান সোমোৱাৰ লগে লগে এটা ঠাণ্ডা পৰিৱেশ। আৰু এটা কথা কওঁ, বিকি ভাইক মই পৰিচয়টো দিয়া নাই। বিকি ভাই মানে আপোনালোকে চাগে বহুতে চিনি পায়। তো বিকি ভাই কি মৃত্যুঞ্জয় কাকতি যি আছে, তেখেতৰ লগতো মানে তেখেতৰ মানে কি গানবিলাক যিবিলাক গান আছে, কিছুমান গান কেইটামান কি আছিল গান কেইটা? কাশীজন বুলি এটা আছিল, কাশীজন বুলি আছিল, স্পন্দন বুলি এটা তোমাৰ স্পন্দন আৰু হেঙুলি। এই গানবিলাক তাৰমানে আমাৰ বিকি ভাইয়ে লেখা। তো বিকি ভাইও ক'ব গ'লে অলপ মানে ঠিক আছে। আৰু আমি এতিয়া বিকি ভাইৰ পৰিচয়টো দিলোঁ। বাকী কেইটাতো আপোনালোকে চিনি পায়, মৃগাংগ, তন্ময় আৰু অংকুৰে আছে। আমি অলপ এনেই যিখিনি দেখোঁ সেইখিনি দেখাবলৈ চেষ্টা কৰিম আৰু। তো তাৰে পৰা আমি যে আহিলোঁ, একেলগে আহিব দে। ইয়াৰ পৰা আৰু ভিতৰত সোমাব নিদিয়ে কৰোণাৰ কাৰণে। তো আগতে সোমাব দিছিল, কৰোণাৰ কাৰণে বন্ধ আছে। আৰু সেইটো ভিতৰত চাব পাৰে এটা সেই আছে, NRL পেট্ৰল পাম্প, ভাৰত পেট্ৰলিয়াম বুলি যিটো বৰ্তমান জনা যায় সেইটো। আৰু মানে আমি শুনামতে এনে কিমান সেই মৃগাংগ শুনামতে পেট্ৰলৰ প্ৰাইচ কিমান ভিতৰত? ইয়াতেতো আগতেতো 70 টকা আছিল। আচ্ছা, 75 মান হ'ব পাৰে, মুঠতে কম আৰু ইণ্ডিয়াত যদি বৰ্তমান 95 টকা, ইয়াতে 85 টকা হ'ব আৰু।
আচ্ছা তো ইয়াৰ পৰা একবাৰ দেখাই দিছোঁ এইখনে গেট তো ইয়াৰ পৰা আমি আহিলোঁ গাইজ কৰোণাৰ কাৰণে যাব দিয়া নাই তো আমি এতিয়া আৰু ইয়াৰ পৰা আগুৱাই থাকোঁ আৰু এইখিনি চাওক ইয়াত কি ধুনীয়াকৈ লিখিছে উইচ ইউ এ মেৰি খ্ৰীষ্টমাছ এণ্ড হেপী নিউ ইয়াৰ 2022 তো আৰু মোৰ ফালৰ পৰা সকলোকে নিউ ইয়াৰৰ বহুত শুভেচ্ছা থাকিল তো আগন্তুক বছৰটোত যাতে সকলোৰে মানে ভাল হয় তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তো এইখিনিয়ে আৰু আপোনালোকে আৰু একবাৰ পৰিৱেশটো চাব পাৰে তো এতিয়া আৰু ইয়াৰ পৰা আগুৱাই যাওঁ যাই আৰু যি দেখোঁ মই সেইখিনি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম তো এতিয়া আমি আগবাঢ়ি যাই আছোঁ যোনটো ভৈৰৱকুণ্ড পিকনিক স্পটৰ ফালে আগবাঢ়ি আছোঁ আৰু পিকনিকৰ বৰ্তমান ছিজন সেইকাৰণে চবফালে এই চাওক কমলা এইবিলাক ধৰণৰ ধুনীয়াকৈ ইয়াত বিক্ৰী কৰি আছে আৰু সেইটো ফালে এখন তাৰমানে ডাঙৰ মানে মেলা টাইপৰ মানে হৈছে যিহেতু পিকনিক আৰু এইখিনিত চাওক কি ধুনীয়া এটা ভিউ মানে কাশ্মীৰৰ ভিউ হেন তাৰমানে টাইপৰ এইবিলাক আৰু চাওক এইটো ফালে মানে কি এইবিলাক যি পাহাৰ দেখিছে আপোনালোকে এইটো হৈছে অৰুণাচল এইখিনি অৰুণাচল আৰু এই যোনখন ব্ৰিজখন আছে মানে চুইচ গেটখন পাৰ হোৱাৰ পিছতে আপোনালোকৰ অৰুণাচল পৰি যায় সেইখিনি আৰু ভূটানৰ পৰাতো আপোনালোকক আনিলোৱে তো এতিয়া আৰু ইয়াৰ পৰা ওলাই দিওঁ এইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ মই তো ফাইনেলি আমি আহি পালোঁ এতিয়া আৰু অৰুণাচলত সোমালোঁ তো মানে গোটেইকেইটাই ধুনীয়াকৈ বৰ্ডাৰকেইটা লগ লগাই ইয়াত আৰু এইবিলাক যে আপোনালোকে দোকান দেখিছে এইবিলাক ৱাইন শ্বপ এইবিলাক হৈছে অৰুণাচল আৰু এইটো লেখা আছে আপোনালোকে ৱেলকাম টু অৰুণাচল এইবিলাক চাওক আপোনালোকে এইখিনি চাওক এইবিলাক অৰুণাচল পৰে আৰু এইটো এটা ওপৰত ধুনীয়া এটা মানে মন্দিৰ আছে যোনটো বুদ্ধ সেই বুলি কোৱা হয় বুদ্ধ মন্দিৰ তো তাকেলৈকে যাওঁ আমি যাই চাওঁ কেনেকুৱা তো এইটো চাওক এইটো হৈছে সেইটো বুদ্ধ সেইটো মন্দিৰটো তো এইখিনি চাওক কি ধুনীয়া পৰিৱেশ চাওক বাৰু ইয়াৰ পৰা তাৰমানে গোটেই ভিউখিনি দেখাব পাৰে আপোনালোকে আৰু বৰ্তমান তাৰমানে কি সন্ধিয়া হোৱাৰ টাইমটো সেইকাৰণে ইয়াৰ পৰিৱেশটো আৰু বেছি ধুনীয়া লাগিছে তো এইখিনি আছিল মন্দিৰটোৰ ওপৰত আৰু বিশেষ নাই সেইখিনি তো এইটো ফালে আৰু অৰুণাচল পাই চাই ল'ব পাৰে আপোনালোকে তাৰে পৰা আমি আহিলোঁ এই বৌদ্ধ মন্দিৰটোৰ পৰা এতিয়া আৰু ইয়াৰ পৰা ওলাই দিওঁ লাহে ধীৰে এইখিনিয়ে চাওক একবাৰ ৰাতি হৈ গ'ল ইয়াত আমাৰ তো আৰু 2 জিৰি যাওঁ নহ'ল তো এইখিনি আছিল সৰু চলিকেইটাক চাওক সুন্দৰ উঠি আছে দে আৰু তো এইখিনিয়ে তো ইয়াৰ পৰা আৰু ওলাই দিওঁ আমি ইয়াত দেখিলে আহু বুলি নকবা মাজনী টিপটপ দেখিলে আহু বুলি নকবা মাজনী মোৰেনো পানী পৰা হাতত চলিয়ালৈ পানী তুলি থাকোঁতে মাজনী হাতত চলিয়ালৈ পানী তুলি থাকোঁতে মাজনী সকলো পানী লগা চহৰলৈ যোৱাৰ পৰাই ধুনীয়া হৈ পৰিলি চহৰলৈ যোৱাৰ পৰাই ধুনীয়া হৈ পৰিলি পৰ্বতে বগাব পাৰিম মই পৰ্বতে বগাব পাৰিম মই
আমি সকলো ঘূৰি ফুৰি ঘৰ আহি পালোঁ আৰু বৰ্তমান ভাত দিছে তো বৰ্তমান আমি ভাত তাত খাওঁ মানে ৰাতি হ'ল মানে কি আৰু আহি আৰু আমি বিকি ভাইজি দেখাইছিলোঁ তাহাৰ ঘৰত গ'লোঁ ঘৰত যাই আমি চাহ তাহ খালোঁ আৰু এতিয়াও আৰু আহি আৰু চাহ খালোঁ তো সেইখিনিলে দেখা নাই ভিডিঅ'ত তো এইখিনিয়ে আছিল আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব আৰু কালি আমি ইয়াৰ পৰা উভতিম ঘৰলৈ তো ওদালগুৰিৰ মই ভালেখিনি বস্তু চাবলগীয়া আছিল আৰু মই তাৰমানে কি ৰাতি হোৱাৰ কাৰণে আৰু যিহেতু আমাৰ ইমান দিন ধৰি মানে বাইক চলাই আছোঁ সেইকাৰণে মানে অলপ ভাগৰো আৰু কালি চলিৰ দিনটো অলপ ৰেষ্ট লোৱা নহ'ল সেইকাৰণে বেছি সেই নকৰিলোঁ তো গতিকে ভৈৰৱকুণ্ডখিনি আপোনালোকক দেখাই দিলোঁ আৰু ধনশিৰি নদীটো এইখিনিয়ে আছিল আৰু যদি মই কেতিয়াবা নেক্সট টাইম আৰু ওদালগুৰি আহোঁ তেতিয়াহ'লে মই দেখাই দিম এইখিনি যিখিনি চাবলগীয়া ঠাই আছে তো যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া আৰু একবাৰ ক'লোঁ লগা হ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব তন্ময় আছে বাগাত দি তন্ময় ৰকন নাকি ৰকন চেনেলটো ছাবস্ক্ৰাইব কৰিব গাইছ আৰু ভিডিঅ'টো সমাপ্ত কৰোঁ তো বাই বাই